সমগ্ৰ বিশ্ব এতিয়া কোন দিশে গতি কৰিবলৈ ওলাইছে। চ' আপোনালোকেও এই নতুন টেকন'লজিবিলাকৰ সৈতে সোনকালে আপডেট হৈ লওক। আজি মই মোবাইলত আমি ফ্ৰীকৈ পাই থকা পাইকইনৰ দ্বাৰা বিদেশত কি কি কিনিব পৰা হৈছে তাক দেখুৱাবলৈ লৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লওক আৰু তেতিয়াহে ধৰিব পাৰিব আপোনালোকে যে আমি মোবাইলত ফ্ৰীকৈ পাই থকা এই কইনটোৱে আমাৰ ভৱিষ্যতটো কেনেকৈ চেঞ্জ কৰিবলৈ গৈ আছে। হেল্ল' নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু পাই নেটৱৰ্কৰ মাইনিং চালু কৰি ৰাখিছে। মাৰ্কেট প্লেচখন চাবলৈ আপোনালোকে এই পাই ব্ৰাউজাৰ দ্বাৰা এণ্ট্ৰি কৰিব, কাৰণ পাই ব্ৰাউজাৰ পাই নেটৱৰ্কৰ 100% ট্ৰাষ্টেড এপ হয়। ইয়াত আপোনালোকে এই brainstorm.py ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে এই পেজটো তললৈ স্ক্ৰল কৰি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াৰ পিছত পেজটো এনেদৰে ওলাব আৰু এই পেজটো তললৈ স্ক্ৰল কৰি গৈ থাকিব। তলত আপোনালোকে এই পাই চেণ্ড অপশ্যনটোত পাব, এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপোনালোকে এই ৰিড মোৰ অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া পেজটো এনেদৰে ওলাই পৰিব আৰু ইয়াত এই www.paisendmall.com ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোক মাৰ্কেট প্লেচখনৰ ভিতৰলৈ সোমাই পৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাব কোনটো বস্তু কিমানটা পাইকইন দি কিনিব পাৰিব। প্ৰত্যেকটো বস্তুৰ তলত তাৰ দামটো লিখা আছে। মই অকণমান স্পীডত কৰি দিছোঁ, নহ'লে ভিডিঅ'টো এনেই দীঘল হৈ গৈ থাকিব। চ' বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে কিছুমান বস্তু কিনিবলৈ এটাও পাইকইন দৰকাৰ হোৱা নাই ইয়াত। গতিকে আপোনালোকে চাওকচোন আমি মোবাইলত এই ফ্ৰীকৈ পাই থকা কইনছবোৰ আমাৰ কিমান কামত আহিবগৈ। চ' বন্ধুসকল, যিসকলে এতিয়াও পাইকইনৰ মাইনিং ষ্টাৰ্ট কৰা নাই তেওঁলোকে আমাৰ চেনেলতে পাই নেটৱৰ্ক কি বুলি এটা ভিডিঅ' পাব। সেই ভিডিঅ'টোতে আমি পাই নেটৱৰ্ক কি আৰু পাইকইন কেনেকৈ মাইনিং কৰিব লাগে সম্পূৰ্ণ দেখুৱাই দিছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকে মাইনিং ষ্টাৰ্ট কৰি ল'ব পাৰিব। আৰু আগৰ পৰা যিসকলে মাইনিং কৰি আছে তেওঁলোকেতো মাইনিং বন্ধ কৰাৰ কোনো কথাই নাহে। আৰু অকল পাইকইন বুলিয়েই নহয়, আমি আগৰ ভিডিঅ'বিলাকত মোবাইলৰ দ্বাৰা যিবিলাক ক্ৰিপ্ট' কইনৰ মাইনিং ষ্টাৰ্ট কৰিছিলোঁ সেই সকলোবিলাক কইনে লাহে লাহে এক্সচেঞ্জত বাই চেল হ'বলৈ গৈ আছে। চ' সেইবিলাকত এতিয়াও দেৰি হোৱা নাই, এতিয়াও আপোনালোকে জইন হ'ব পাৰে হওঁ বুলি ক'লে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কাপোৰ কানিৰ পৰা ধৰি খোৱা বস্তুলৈকে একদম কম পাইকইন দি কিনিব পৰা হৈছে। বন্ধুসকল, এইটো চাওক, চেমচাং গেলেক্সি A50 এই মোবাইলটো মাত্ৰ 50.99 অৰ্থাৎ মোটামুটি 51টা পাইকইন দিয়ে কিনিব পৰা হৈছে। চ' বন্ধুসকল, এইবিলাক দেখি শুনি আপোনালোকে নিশ্চয় বুজিব পাৰিছে সমগ্ৰ বিশ্ব এতিয়া কোন দিশে গতি কৰিবলৈ ওলাইছে। চ' আপোনালোকেও এই নতুন টেকন'লজিবিলাকৰ সৈতে সোনকালে আপডেট হৈ লওক, কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে, সময় সকলোৰে বাবে মূল্যৱান। আৰু বন্ধুসকল, এনেধৰণৰ ফ্ৰী আৰ্নিং সম্বন্ধীয় ভিডিঅ'বিলাক পোনপ্ৰথমে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব। কাৰণ কিয়নো পোনপ্ৰথমে এই বস্তুবিলাক বেছি লাভজনক হৈ থাকে, পিছলৈ ইয়াৰ ইউজাৰৰ সংখ্যা যিমানে বাঢ়ি গৈ থাকে তাৰ পৰিমাণ কমি গৈ থাকে। তেন্তে বন্ধুসকল, এইটো ভিডিঅ' আৰু দীঘল নকৰোঁ, আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।